হেল্ল' এভৰিৱান, সকলোকে মোৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো মই পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ, কাঁহী বাতি ধোৱাৰ পৰা মানে দেই। এয়া দাইল চাইল বনাই হৈ গ'ল, দাইল বনাই হৈ পিনে মানে কেৰাহীত তেল মৰাৰ কাৰণে কুকাৰটো ধুই থৈ দিছোঁ একেহাতে, যিহেতু লগে লগে ধুলে বেছি কষ্ট নহয়। তাৰপিছত মানুহজন যিহেতু ৰাতিপুৱা সোনকালেই ডিউটি যায়, তো বিচনাখন পৰা নহয়। বিচনা পাৰোঁ মানে 12টাই বাজিলে, অকণমানিৰ লগত লাগি লাগি থাকি মানে ভাত পানী বনাই হয় মানে 12টা বাজিলে। তাৰপিছত বোলো নাই, এতিয়া বিচনাখন পাৰি লওঁ। তাৰপিছত বিচনাখনৰ লগতে বাহিৰৰ পৰা অনা কাপোৰখিনিও বোলো জাপি লওঁ। ৰাতিপুৱাই ধুলোঁ সোনকালে, 12টামান বজাত শুকাই গ'ল। দেখিছেনে, গোটেই কাপোৰখিনি এনেকৈ জাপি আধা আনি মাত্ৰ থ'লোঁহে বিচনাত। তাৰপিছত বোলো নাই, এতিয়া জাপি লওঁ, জাপি আজৰি হৈ লওঁ। যিহেতু ঘৰত এতিয়া মাও নাই, আমি বেটা আৰু মইহে আছোঁ। বেটাক সেইফালে টিভি চাবলৈ দি মই এইখিনি মোৰ কামখিনি কৰি লৈছোঁ। তাৰপিছত বিচনা পাৰি হৈ গ'ল, চব ভাগে ভাগে থৈ দিলোঁ। বেটাৰ কাপোৰখিনি মানে পেনে চেনে চব ভাগে ভাগে থৈ দিলোঁ। তাৰপিছত এয়া ড্ৰয়িং ৰুমৰ দৃশ্য দেখিছেনে। প্ৰথমতে এয়া গোটেই মানে বস্তুখিনি আঁতৰাই ল'লোঁ বিচনাৰ পৰা। তাৰপিছত ইমান গৰম দিছে, খিৰিকি চিৰিকি খুলি বোলো বাহিৰৰ অকণমান বতাহ ভিতৰলৈ আহক। তাৰপিছত বিচনা পাৰি আছোঁ। লগতে মাজে মাজে আমাৰ অকণমানিও সেই ওলাইছে ভিডিঅ'টোত, মানে সেই টিভি চাই আছে না, একে জেগাত বহিছে নাথায়, সেইটোৱে প্ৰমাণ দেখিছেনে। তাৰপিছত বিচনাখন পাৰি হৈ গ'ল। বিচনাখন পাৰি হৈ তাৰপিছত তাৰ সেই চাইকেল গাড়ী এইবিলাক জেগাই জেগাই ঠান ঠিত লগাই ল'লোঁ। তাৰপিছত চোফা এখন পাৰি ল'লোঁ। চোফাখন পাৰি পিনে বোলো ঘৰটো সাৰি লওঁ, যিহেতু ঢেৰ কিবা কিবি পৰি আছে। চোফাখনো এতিয়া পাৰিলোঁ, বিচনাখনো পাৰিলোঁ, ঢেৰ কিবা কিবি লেতেৰা পেতেৰা বস্তু ওলালে, তো এইখিনি পাৰি ল'লোঁ। ফেনখনো বন্ধ কৰি ল'লোঁ, পাগলীজনীয়ে ফেনখন আকৌ বন্ধ কৰিবলৈ পাহৰি গৈছিলোঁ দেই। তাৰপিছত মাজতে গৈ ফেনখন বন্ধ কৰি লৈছোঁ। তাৰপিছত অকণমানিও মাজতে বহি আছে, তাক এবাৰ উঠাই লৈছোঁ। এয়া হৈ গ'ল মোৰ ঘৰ ঝাৰু মাৰি। মানে ভিডিঅ'টো পটাপট কৰিব লাগে কাৰণে পটাপট কৰি দিছোঁ দেই, আপোনালোকে নাভাবিব আকৌ মই ইমান পটাপট ঝাৰু মাৰিছোঁ বুলি। তাৰপিছত এই অকণমানিও মোৰ পিছে পিছে দেখিছেনে বাহিৰলৈ ওলাই গৈছে। তাৰপিছত জাপি হৈ গ'ল। এয়া ড্ৰয়িং ৰুমটো চাফাই কৰি হৈ গ'ল। এইটো কিছু সময়ৰ কাৰণেহে এইটো দৃশ্য দেখিব দেই। তাৰপিছত ইমান গৰম দেখিছেনে, কেনেকুৱা ঘামি গৈছোঁ, একদম জোল মানে বৈ গৈছেগৈ। তাৰপিছত বিচনা পাৰি হৈ গ'ল, বোলো কিতাপখন অকণমান পঢ়োঁ। এইফালে কণমানি শুলে, শোৱাৰ পিছত এই কিতাপখন মই উলিয়াই লৈছোঁ। বোলো কেতিয়াবা এনেকৈ কিতাপ পঢ়িও ভাল লাগে নিজানত। এইকণ সময় মানে মাত্ৰ মোৰ, মানে মই এনেই ৱেষ্ট কৰিব নিবিচাৰোঁ, সেইকাৰণে বোলো কিতাপখন উলিয়াই লৈছোঁ দেই। তাৰপিছত এইখিনি প্ৰথমখিনি পঢ়া হৈ গ'ল। দি থোৱা বুকমাৰ্কটো খুলি মই এয়া উলিয়াই ল'লোঁ কিতাপখন পঢ়িবলৈ। এয়া কিতাপখন পঢ়ি সঁচাকৈ বহুত ভাল লাগে। আজিলৈ মোৰ ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ। ইয়াৰ পিছৰখিনি পিছত দেখাম দেই। আজিলৈ বাই।